Hey guys, welcome. আজি ডে 3 আজি আমি $17 বা $18 বনাব লাগে। চলি আছে মই অলপমান মাৰ্কেটটো এনালাইজ কৰিছিলোঁ। মাৰ্কেটটো আপ ট্ৰেণ্ডত গৈ আছে, আপট্ৰেণ্ডত গৈ আছে। প্লাছ ইয়াত সফিষ্টিকেটেড ৱেবছাইটৰ ক্ৰছ দিছে, প্লাছ RSI ক্ৰছ দিছে, প্লাছ ইয়াত এটা চাব পাৰে পেৰাবলিক SIR যদি ক্ৰছ কৰে, যদি এইফালে তলত যদি এটা হ'লেও ডট বনাই পেৰাবলিক SIR, চ' 5 মিনিটছৰ কাৰণে আপডেট এটা ল'ম বা 2-3 মিনিটছৰ কাৰণে আপডেট এটা ল'ম। এইটো চাব পাৰে এতিয়া পেৰাবলিক SIR গোটেইকেইটা ওপৰত আছে, তাৰমানে ডাউন ট্ৰেণ্ড চলি আছে এতিয়া বৰ্তমান। প্লাছ যদি প্ৰাইচে পেৰাবলিক SIR ওপৰত যদি ক্ল'জ কৰে আৰু তলত যদি এটা পেৰাবলিক SIR ডট বনায়, তেতিয়া আপৰ কাৰণে যাম। চলে কি হয়, প্ৰাইচে ক্ৰছঅভাৰো কৰিব একে টাইমতে। চলে কি হয়, মুভিং এভাৰেজ ক্ৰছঅভাৰ কৰিব। এই প্ৰাইচটো আপট্ৰেণ্ড গৈ আছে, ইয়াত ৰেজিষ্টেঞ্চ লৈছে, ৰেজিষ্টেঞ্চ আছিলে, ইয়াত ছাপোৰ্ট লৈছে। চ' আই থিংক প্ৰাইচটো ওপৰত যাব লাগে। প্লাছ কি হয়, অ'কে আমি চাব যাওঁ প্ৰাইচটো আপট্ৰেণ্ড ল'লে। চ' 3 মিনিটছৰ কাৰণে আপডেট এটা যাম। অ'কে গাইজ, ইয়াত চাব পাৰে মুভিং এভাৰেজ এটা ক্ৰছ অভাৰ দিলে, প্লাছ চাব পাৰে জুম কৰোঁ এতিয়া। তো প্ৰাইচটো চলি আছে, ট্ৰেড চলি আছে। চ' আপোনালোকে ভালকৈ দেখিব নাই পৰা হ'লে যদি ইয়াত চাব পাৰে মুভিং এভাৰেজ এটা ক্ৰছ দিলে, মই বেলেগত দেখাইছোঁ। ইয়াত যেনেকৈ মুভিং এভাৰেজে ক্ৰছ দিলে, এনেকৈ ক্ৰছ দিছিলে। চ' আপডেট এটা ল'লোঁ, লেটছ চি কি হয়। 3 মিনিটছৰ কাৰণে লৈছোঁ, লেটছ চি কি হয়। অ'কে গাইজ, ট্ৰেডটো লছত ক্লজ কৰিলোঁ। চলি আছে, নেক্সট কণ্ট্ৰেক্ট ল'ব পাৰোঁ। একচুৱেলি ৰেজিষ্টেঞ্চ লাইন এটা বনাইছে, কি হয়। বনাইছে একচুৱেলি। মই অথনি এটা বস্তু মন কৰা নাছিলোঁ, ইয়াত বনাইছে এনেকৈ যদি মই মন কৰোঁ, ডাউনত আহিলে এনেকৈ এটা ৰেজিষ্টেঞ্চ ফৰ্ম হৈছে, প্লাছ এটা ছাপোৰ্ট ছাপোৰ্ট ফৰ্ম হৈছে। সেই প্ৰাইচটো কি হয়, ওপৰত ব্ৰেকআউট কৰে নে তলত কৰে। দুটা ট্ৰেড লৈ ল'ম একেবাৰে গাইজ, 2 ট্ৰেড ল'ম।
$1 আছে দুটা ট্ৰেড ল'ম। তো $17 আছিলে, আমাৰ $15 আহি গ'ল। ব্ৰেকআউট কৰিলে দুটা ট্ৰেড ল'ম। লেটছ চি। এটা ৰেজিষ্টেঞ্চ লৈছে, ৰেজিষ্টেঞ্চ আছে। চ' ওৱান মিনিটৰ কাৰণে এটা ডাউন ট্ৰেড যাম। 5 4 3 2 অ'কে গাইছ, 1 মিনিটৰ কাৰণে এটা ডাউন ট্ৰেড কালিকে এটা ৰেজিষ্টেঞ্চ ফৰ্ম হৈ আছিলে। চ' লেটছ চি কি হয়। অ'কে, প্ৰাইছে ব্ৰেকআউট দিলে। প্ৰাইছে ব্ৰেকআউট দিলে, ডেফিনেটলি এটা ৰেজিষ্টেঞ্চ আছে, বাট I think 1 minute কাৰণে আপডেট কৰিম। চ' গাইছ, যদি এইটো ট্ৰেড লছ হয়, আজি ছেশ্যনটো ক্ল'জ কৰিম, কাইলৈ পৰা গৈ ষ্টাৰ্ট কৰিম। লেটছ চি গাইছ কি হয়। ক্ল'জ কৰি লওঁ। এটা ষ্ট্ৰং ৰেজিষ্ট্ৰেশ্যন আছে, চ' এটা ডাউন ট্ৰেড লৈছোঁ। লেটছ চি কি হয়। অকণমান ওপৰত ল'ব লাগিছিলে। লেটছ চি কি হয়। $17.30 হৈ গ'ল। তো লেটছ গাইছ, এইটো ডাউন ট্ৰেডে যাব। এইটো ফৰ চিয়ৰ ডাউন ট্ৰেড যাব। এটা ৰেজিষ্ট্ৰেশ্যন আছে, এটা ৰেড কেণ্ডেল আই গেছ ফৰ্ম হ'ব ইয়াত। লেটছ চি কি হয়। একো নাই, লেটছ চি আৰু এটা ট্ৰেড ল'ম $2। ৰেজিষ্ট্ৰেশ্যন আছে। লেটছ চি। গাইছ, $2 আপডেট কৰিছোঁ। গাইছ, ৰেটটো খতম হৈ লওক, তাৰপিছত মই কৈ আছোঁ ৰিজন কি। অ'কে, $18। আজি টাৰ্গেট আমি কমপ্লিট কৰিলোঁ। চ' গাইছ, ৰিজন আছিলে ইয়াত এটা ৰেজিষ্টেঞ্চ আছিলে। চ' প্ৰাইচটো ৰেজিষ্টেঞ্চ আছিলে। চ' প্ৰাইচটো ৰেজিষ্টেঞ্চত টাচ কৰিব। যদি ব্ৰেকআউট হয় তেতিয়া ৰেজিষ্টেঞ্চ টাচ কৰিব, তাৰপিছত ডাউন যাব। আৰু যদি ব্ৰেকআউট হয় ৰেজিষ্টেঞ্চটো ব্ৰেক কৰিব। প্ৰাইচটো আমি ইয়াত ট্ৰেড লওঁতে প্ৰাইচটো ওপৰত যোৱাৰ চান্স আছিলে, কেলেকি ইয়াত এটা ৰেজিষ্টেঞ্চ আছিলে। ৰেজিষ্টেঞ্চত টেপ কৰি তলত আহিব, নহ'লে বা ব্ৰেকআউট কৰিব, ওপৰত যাব। চ' এতিয়া ব্ৰেকআউট কৰিলে গাইছ, অ'কে গাইছ, আজিলৈ মানে ভিডিঅ'টো চাই ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।